আপা এই খানাৰ মাংসটো আনিব পইচা দি মণি এই মাংসটো লৈ আহিবি কিমান আনি কিমান মানে এতিয়া যি পাং মিলি কিনে লৈ আহিবি গধূলি লাগবতো বেছিকৈ মাংস 3 কিলোমান আনিলে হৈ যাব বঢ়িয়া হৈ যাব ঐ তহঁত গোটেইকেইটা আছো পতাকা উত্তোলন কৰোঁ গৈ আছো কাম নাই আৰু এই বল 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 তহঁতে কি কৰিছ হা গাঁওখনৰ পৰিৱেশ নষ্ট কৰি দিব ধৰিছ তহঁতে আজি স্বাধীনতা দিৱস বুলি তহঁতে নাজানা নেকি হা জানো কাৰণেতো আজি বন্ধ বুলি খাইছোঁ আৰু আমি তোৰ টকাৰে খোৱা নাই নহয় আমি নিজৰ টকাৰে খাইছোঁ আৰু কাৰো চোতালত খাব যোৱা নাই তহঁতক মই ব্যৱস্থা কৰি আছোঁ যা ঐ কিহৰ শব্দ তাকেইতো বাদ দে ভাল কাম কি হৈছে আপোনাৰ আজি পতাকা উত্তোলন কৰিব আহি মোৰ এই ডকা দুজন ল'ৰা আহি কোন ল'ৰা তহঁতে বেয়া কামবোৰ বাদ দি এই উগ্ৰপন্থীবোৰ ধ্বংস কৰি দে বন্দে মাতৰম